Hello everyone, welcome back to my another mini vlog. University দিনৰে পৰা ফ্ৰাইডে দিনটো আহিলে কিবা এটা মনটো ভাল লাগি যায় কাৰণ যেহেতু স্যাটাৰডে সানডে হলিডে থাকে ন হেহে ফ্ৰাইডে দিনটো ক্লাছ যাবও বেয়া নালাগে আৰু অফিচ আহিবলৈও বেয়া নালাগে এতিয়া এক্সাইটমেন্ট এটা থাকে যে ইয়াৰ পিছত দুদিন বন্ধ পাম দুদিনমান আগতে ভাবিছিলো যে গৰম দিন আহিলে আৰু কিন্তু বৰুণ দেৱতাই হেতু ৰং প্ৰুফ কৰি দিলে এই দুদিন ধৰি যিটোহে লাগাতাৰ বৰষুণ দি আছে কম্বলখন বাদ দিছিলোহে আকৌ ল'বলৈ লগা হ'ল এতিয়া এনে 4:30 ইমান সন্ধিয়া দেখা নাপায়েই বতৰটো ডাৱৰীয়া বাবে 4:30 আন্ধাৰ দেখা পাইছে কিন্তু क्या ही फरक पड़ता है দুদিন যিহেতু বন্ধ আছে বিন্দাছ আৰু ৰুমতে থাকিম মজাকে ৰাতি হাজত খাবলৈ আকৌ ধুনীয়াকে মাংসও লৈ আহিছো আজি ৰাতিও খাম আৰু কালি দুপৰীয়াও মজাকে খাম অফিচ থাকা কেদিন কিবা এলাহে লাগে বস্তুবোৰ বনাবলৈ কিন্তু ফ্ৰাইডে ৰাতি একদম জোছ আহি গৈছে মোৰ কি টেষ্টি খানা বনাই লৈছো চাওকচোন বাৰু এতিয়া মই খানা এনজয় কৰো পুনৰ লগ পাম নেক্সট ভিডিঅ'